মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা বৰদোৱালৈ বুলি যাত্ৰা। বৰদোৱালৈ বুলি যাত্ৰা আমাৰ। In 300 meters, turn right onto Ding Road. Take the next right onto Ding Road. Nagaon Law College. এডোখৰ কি বুলি কয় হেমন্ত? এয়া চাপৰ মুখ। এইয়া বৰদোৱা সোমালি বৰদোৱা গেট ন? দাঙি দিয়া একো নোলাবই নহ'লে গেট এই গ্লাছখনে ধৰিছে আকৌ। কৃষ্ণ কৃষ্ণ আমি বৰদোৱালৈ গৈ আছো। এইবাৰ সোমালো আৰু কেই কিলোমিটাৰ হ'ল ন তাৰপৰা? হ'ল ন 27 কিলোমিটাৰ। 27 কিলোমিটাৰ দেখাইছিলে 27.5 দেখাইছে। মাছ লগে যে ক'ত আছে মাছ? বৰদোৱালৈ সোমাই এতিয়া সেই মাছ লৈ লোৱা ধুনীয়াকৈ। চাইডৰ মাজৰ পৰা ভাল হৈছে ফটোটো। ইয়াৰ পৰা শংকৰদেৱ বিদ্যানিকেতন পবিত্ৰ জন্মস্থান You have arrived. শংকৰদেৱ ক'ত জন্ম হৈছিলে? শংকৰদেৱৰ জন্মস্থান পাইছোহি আমি। কিতাপৰ ছবি হ'ব নি অকল? শংকৰদেৱৰ জন্মস্থানত খুলিব দাঢ়ি লগা মানুহবোৰ আছে। মাইছোঁ এইখন বৰদোৱা গেট। লৈ লৈছোঁ। এয়া মায়ে শৰাই লৈছে। দোকান বহিছে। এইখিনি চাই ভাল লাগিছে ন? ভাল লাগিছে। কি মোক মই সেইকাৰণে খাই দিছোঁ জুম কৰি কি গামোচা চোলা। ধুবলৈ দিছে। ভৰি হাত ধুই লওঁ। অঁ বকুল, এইজোপা বকুল। ঠাণ্ডা দেই পৰিৱেশটো, হয়নে? বহুত ঠাণ্ডা। ফোন আছে নি তাৰ? ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ঠাণ্ডা। মাতি দি অকণমান বহিব লাগিব দেই। গছজোপা কঁঠাল গছ ৱা বেলেগ বেলেগ ধৰণৰ চোৱা। ৱাও ইয়াত চোৱা কৃষ্ণ কৃষ্ণ খোল বাদনে। অঁ সেই গুৰু চোৱা শিকাই আছে মানে। অঁ এয়া খোল শিকাইছে কৃষ্ণ কৃষ্ণ। ভিতৰত প্ৰৱেশ কৰিব
আগে নবেদটো দি থৈ আহিব লাগিব নি আগে আসন ভাগ চোৱা বহুত ধুনীয়া জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব জাতীয় পোচাক হ'বই লাগিব এই মেখেলা চাদৰ পিন্ধি অহাটোৱে ভাল যদি নিপিন্ধিলেই বেয়া হয় আজি এতিয়া মই ক'ত সলনি কৰিলোহেঁতেন বাৰু মই সেইটোৱে কৈছোঁ একচুৱেলি নিজৰ ওপৰত ডিপেণ্ড কৰে সেইটো কি পিন্ধিলে আপুনি ভাল পায় মানে কওকচোন বিশেষকৈ এনেকুৱা বোলে আহিলে মেখেলা চাদৰে সাজে এয়া ককাজনক আমি শৰাই দিম এইফালে দিব নালাগে বোলে উভতি যাব লগা হৈছে এইফালে যাব লগা চাম এইবিলাক হেৰি বস্তু কাপোৰ কিনি যাব ইয়াত দিব কৈছে তেল জমা দিব কৈছে ইয়াত সেৱা লৈ লওঁ পাৰিম সেৱা ল'বলৈ কৈছে এয়া হৈছে শিলিখাজোপা বহুত পুৰণি শিলিখা গছ ন এইজোপা বহুত ডাঙৰ আকৌ এতিয়া যাম আমি আকাশী গংগালৈ যাম এয়া মেইন ভাগিত আমি কৃষ্ণ কৃষ্ণ সেৱা ভাগ কৰিলোঁ চাওঁ আছিলে কিনো এইফালেহে মানে আমি একো গমেই নাপালোঁ সেইডোখৰতে হৈ থাকোঁ এইডোখৰ বনাই আছে চাগে এইজোপা আপোনালোকে যে গাই যে হৰিনামত এইফালে কি আছে ন এইফালে আছে নহয় এতিয়া বনাই আছে আকাশী গংগা আমি এতিয়া আকাশী গংগালৈ আহি আছোঁ এয়া এয়া কি জানো বনাই আছো বিদ্যাপাঠ দুখ পালা নিও বটবৃক্ষ বৰদোৱা ভেলা ইয়াখিনি পৰিৱেশটো সঁচা প্ৰথমে প্ৰণাম ব্ৰহ্মজ্যোতি সৰ্বৱতাৰ কাৰা নাৰায়ণ তজুনাভি কম যুগে যুগে অৱতাৰ এইফালে সেই পৰিৱেশ বৃহৎ এৰিয়া দেই এইফালে এইফালে মেইন ভাগি আছে আমি একেডোখৰতে
তেওঁলোকক আমি সোধা নাই নহয় ইয়াত হেৰি কৰ্মশালা হৈছে নি আই খেৰহুটি আৰু সাংস্কৃতিক মঞ্চ এয়া বিনা অনুমতি ফটো তোলা নিষেধ হয়তো আকৌ মই বাটে বাটে গাই আহিছোঁ আমাৰ ৰাইজসকল ইয়াতে বহিছে আৰু শিলিখাজোপা সেয়াই আকৌ পালোঁ নহয় অঁ সেই যে আকৌ কি আছে এইফালে একো নাই এনেই আহিলে মোৰ যে পানী বহুত পিয়াহ লাগিছে দেই ধৰাচোন ধৰা এইবোৰ হ'লনে মা এই পোনে পোনে এইফালেদি যায় মানে পোনে পোনে আহি পিনে আমাৰ আকৌ একা বেকা হ'ল আমাৰ দেৰি মেলি গ'লোহি আৰু খুৰী মাছ ওলাইছেনে খাবলৈ দিছে মাছ লক্ষী খুৰী আপোনালোকৰ লগত নাই নেকি লক্ষী ক'লা গ'ল লক্ষী বৰ ধুনীয়া ৱাও মাছ এনেকৈ ভৰাই দিয়ে পুখুৰীটো চাফা কৰে আৰু এনেকৈ পানী ভৰাই লৈ যাব লাগে কেইজনীমান গোটেই পুখুৰীটো মাছেই হৈ আছে দিলে পুৰা এগাল এগাল আহে ধুও দিয়াচোন মাছ ধৰিছে এজনীও ধৰিব নোৱাৰি